নমস্কাৰ বন্ধু বান্ধৱীসকল, RG চোকা চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি বনাম শুকান লাই শাকৰ ভাজি। প্ৰথমে আমি লাইখিনি অকণমান মিডিয়াম চাইজত কাটি ল'লোঁ। নহৰু কেইটামান লৈছোঁ, আদা এটুকুৰা, পিঁয়াজ দুটা, জলকীয়া কেইটামান লৈ লৈছোঁ। এতিয়া আমি পিঁয়াজটো অকণমান মিডিয়াম চাইজত ডাঙৰকৈ কাটিম। তাৰপিছত আদা টুকুৰা কাটি দিব লাগিব অকণ মিডিয়াম ষ্টাইলতে। জলকীয়া কেইটা মই টুকুৰা নকৰোঁ, অকণ দীঘলীয়াকৈ থ'ম। নহৰুকেইটা অকণমান মিডিয়াম চাইজত সৰু সৰু কৰি দিম। এতিয়া আমাৰ আদা, নহৰু, পিঁয়াজ, জলকীয়াখিনি ধুনীয়াকৈ আটাইবোৰ কাটি লোৱা হ'ল। এতিয়া ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকিব। একেবাৰে সহজ, চিম্পল ৰেচিপিত বনাইছোঁ।